या आधा घंटा सिजार पिছত आमार मांसखिनि अलरेडी होये गेছে। नमस्कार बंधुসকল, আজি আমি নতুন এটা ৰেচিপি লৈ আহিছো। ৰেচিপিটোত এয়া মুৰ্গী মাংস, এয়া ক্যাপসিকাম, এয়া আলু, এয়া কেঁচা জলকীয়া, নহৰু, পিঁয়াজ। গৰম হৈ গৈছে, অলপ তেল দি লৈছো। এয়া কেৰাহীত তেল গৰম হৈ গৈছে। কালাৰৰ কাৰণে আমি অলপমান চেনি দি লৈছো। জিৰা, পিঁয়াজ। আপোনালোকে মোৰ চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰিব, লগতে লাইক কৰিবলৈ নাপাহৰিব। নহৰু গোটেইখিনি লগতে দি লৈছো। ৰঙচুৱা নোহোৱালৈকে মই ভালদৰে ভাজি লৈছো। পিঁয়াজখিনি ৰঙা পৰিলে আমি ইয়াত মাংসখিনি দি দিছো। মাংসখিনি তেল মিক্স হোৱালৈকে ভালদৰে ভাজি লৈছো। মছলা জিৰা পাউডাৰ দিছো। এক চামুচ মিট মছলা, এক চামুচ নিমখ সোৱাদ অনুযায়ী দিছো। বেছি মই জোল নকৰোঁ, ড্ৰাই টাইপত বনাম। এইখিনি কেপচিকাম, আধা ঘন্টা সিজাৰ পিছত আমাৰ মাংসখিনি অলৰেডি হৈয়ে গৈছে। ইয়াত এতিয়া এক চামুচ গৰম মছলা, ধনিয়া জিৰা দিয়া হৈ যায় দি লৈছোঁ। ভালদৰে মিক্স কৰি লৈছোঁ। আমাৰ মাংসখিনি খাবৰ কাৰণে ৰেডি হৈ গৈছে। আমাৰ চেনেলটো চাই যদি ভাল পাইছে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব, লগতে কমেণ্ট কৰিব।